खुलुमबाय बड'सा स्टुडिअ'आव साफ्रोमबो नायगिरिया अनसायगिरिखौ बरायबाय रादाबखौ फरायदों आं फामि ब्रह्म नार्जारिया क'क्राझारनि डिब्रुगड़आव थानाय बड'लेण्ड मुलुगसोलोंसालियाव गोबां फरायसाफोरा बिएड ब्रैथि आरो जोबथा सेमिस्टारनि आनजादखौ थाबैनो खुंनो दाबि खालामनानै सोमावसारदों। फैगौ 30 सेप्तेम्बरनि गेजेरावनो बिएड आनजादखौ खुंनो थाखाय दाबि खालामो फरायसुला फरायसुलिफोरा। বিএডৰ যিটো সেশন থাকে আমাৰ সেমিষ্টাৰ বেছ যিহেতু এক্সাম হয় যিটো জুনত সেমিষ্টাৰ শেষ হৈ যায় কিন্তু বৰ্তমানলৈকে আমাৰ কোনো এক্সাম এতিয়ালৈকে হোৱা নাই। আমি গম পাইছোঁ যে যিটো পেণ্ডেমিক চলি আছে কৰোনা পেণ্ডেমিক সেইকাৰণে ডেটটো লেট হৈ গৈছে, সেশনটো লেট হৈ গৈছে। তথাপিও এইবিলাক কথা তেওঁলোকে সব মনত ৰাখিও টিইউ আৰু ডিইউৱে অলৰেডি বিএডৰ 4th সেমিষ্টাৰৰ ষ্টুডেণ্টখিনিৰ ডেট দি দিছে যাতে এক্সামবোৰ হ'ব পাৰে। আমাৰ অলৰেডি যিবোৰ সিলেবাছ আছে কোৰ্চ আছে তাৰ 60% কাম অলৰেডি আমি কমপ্লিট কৰিছোঁ। ডেইলি আমি এছাইনমেণ্ট সেমিনাৰ সব আমি অনলাইনে অলৰেডি জমা দিছোঁ। 60% কাম শেষ হৈ গৈছে বুলি আমাক কলেজৰ অথৰিটিবিলাকে জনাইছে। কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে এতিয়ালৈকে আমাক কোনো এক্সামৰ ৰুটিন দিয়া নাই, কি মুডত এক্সাম হ'ব একোবোৰ কোৱা নাই। আৰু 30 তাৰিখৰ ভিতৰত যিহেতু সুপ্ৰিম কোৰ্টে এক্সাম পাতি শেষ কৰিব দিছে তথাপিও তেওঁলোকে এতিয়ালৈকে আমাক এক্সামৰ প্ৰগ্ৰামো দিয়া নাই আৰু কেনেকৈ হ'ব এক্সাম কোৱা নাই। আমাৰ মাত্ৰ এটাই দাবী যে 30 ছেপ্টেম্বৰৰ ভিতৰত আমাৰ বিএডৰ 4th সেমিষ্টাৰ বিশেষকৈ ষ্টুডেণ্টখিনি আমাৰ ৰিজাল্ট দি দিয়ক, আমি সেইটোৱে বিচাৰোঁ যিহেতু আমাৰ ইণ্টাৰ্ণশ্বিপো কমপ্লিট হৈ গৈছে। এক্সাম নোহোৱাৰ কাৰণে কিছুমান আপোনালোকৰ অপৰচুনিটি আহি আছে, আমাৰ বহুত অপৰচুনিটি লছ হৈ গৈছে। তাৰ বাহিৰে একাডেমিক ইয়েৰটো আমাৰ বিশেষকৈ লছ হৈ যাব। বেলেগ যদি আমি হায়াৰ ষ্টাডি কৰিব বিচাৰোঁ যিহেতু এতিয়া এডমিশ্যন ষ্টাৰ্ট হৈ গৈছে তাৰ কাৰণে আমি আমাৰ ৰিজাল্ট চিট চাৰ্টিফিকেট সেইবোৰ আপলোড দিব লগা হয় যিটো আমি কৰিব পৰা নাই। নেক্সট কিবা কিবি যিবোৰ অপৰচুনিটি থাকে সেইবোৰ আমাৰ কাৰণে লছ হৈ গৈছে। সেইটো তেওঁলোকে সদায় কনচিডাৰ কৰিব লাগে। আমি বাৰে বাৰে ইমান আঁতৰৰ পৰা ইমানবোৰ ষ্টুডেণ্ট সদায় আহি আছোঁ, তেওঁলোকৰ কোনো একো এতিয়ালৈকে ক্লিয়াৰিফিকেশ্যন আমাক দিয়া নাই। আজি আমি গোটেই আমাৰ অসমৰ বিভিন্ন ঠাইত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত 7খন ইনষ্টিটিউশ্যন আছে য'ত বিএড আমি পঢ়ি আছোঁ, য'ত 550গৰাকী শিক্ষাৰ্থী আছে। আৰু আমি ইয়াত বড়োলেণ্ড ইউনিভাৰ্চিটিত যোৱা 21 তাৰিখ আগষ্ট মাহৰ 21 তাৰিখ 24 তাৰিখ আৰু 28 তাৰিখ 3 দিন ইয়াত আহিছোঁ। আৰু VC ছাৰৰ লগত কণ্ট্ৰলাৰ ছাৰৰ লগত আমাৰ কনফাৰেঞ্চো হৈছে, কিন্তু আমাক আশ্বাস দি পঠাই দিয়ে যে কিবা এটা হ'ব বুলি, কিন্তু মিটিঙত ডিছকাশ্যন হৈ আমাক ক্লিয়াৰিফিকেশ্যন হ'ব বুলি কয় যদিও একো আমি এতিয়ালৈকে পোৱা নাই। তাৰপিছত যোৱা 28 আগষ্টত আমি আহোঁতে আমাক শেষত কনফাৰেঞ্চৰ পিছত এখন নটিচ দিলে যে নটিচখনত আমাক ফৰ্ম ফিল আপ ডেট দি দিলে 28 তাৰিখৰ পৰা 15 তাৰিখলৈ, যিটো এতিয়ালৈকে কোনোবাৰে হোৱা নাছিলে। 19 দিনকৈ ফৰ্ম ফিল আপ কৰি আমি কেতিয়া এক্সাম দিম, কেতিয়া আমাৰ ৰিজাল্ট দিব। আমি এইটোৱে ৰিকুৱেষ্টত ইয়ালৈ বাৰে বাৰে আহি আছোঁ যে আমাক সোনকালে এক্সাম লাগে আৰু ৰিজাল্ট লাগে। কাৰণ আমি আমাৰ যিটো একাডেমিক ছেশ্যন সেইটো আমি অলৰেডি জুন মাহতে শেষ কৰিছোঁ, মানে শেষ হৈছে। আনকালে হোৱা হয় আমাৰ ইমান সময়লৈ ৰিজাল্ট ওলাই আমি সম্পূৰ্ণৰূপে নেক্সট আমাৰ আগবাঢ়িবৰ কাৰণে আমি যোগ্য হওঁ। কিন্তু এইবাৰ কৰোনা মহামাৰীৰ কাৰণে অলপ পিছুৱাইছে হয়, কিন্তু তাৰ বাবেতো আমাক গাইডলাইনো দিছে। UGCয়েও গাইডলাইন দিছে যে আপোনালোকে কমপ্লিট অনলাইন মোডত এছাইনমেণ্ট মোডত এনেকৈ এক্সামবোৰ পাতিব পাৰে। কিন্তু এইবোৰ ফ'ল' কৰিয়ে তেজপুৰ ইউনিভাৰ্চিটিয়ে অলৰেডি তেওঁলোকৰ বিএডৰ এক্সাম কমপ্লিট কৰিছে আৰু ৰিজাল্টটো দিছে। আৰু বাকীসকলেও তেওঁলোকৰ আগবাঢ়িছে, তেওঁলোকৰ এক্সামৰ ডেট দি দিছে। কিন্তু আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি এতিয়ালৈ তেনেকুৱা একো কৰিব পৰা নাই। এই ক্ষেত্ৰত আমি আহি কেইবাবাৰো ৰিকুৱেষ্ট কৰিছোঁ যদিও কোনো তেওঁলোকে হেৰি ল'ব পৰা নাই। এতিয়া আমি যোৱা এইকেইদিন দেখি আছোঁ, নিউজত দেখি আছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰতিবাদ কৰি আছে। আৰু প্ৰতিবাদৰ ফলত যোৱাকালি আমি নিউজতো এটা পাইছোঁ যে তাত ধুনীয়াকৈ স্পষ্টকৈ কৈ দিছে যে 3খন বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেওঁলোকৰ বিএডৰ এনেকৈ কৈ দিছে যে ইণ্টাৰ্ণশ্বিপ কমপ্লিট নকৰাকৈ তেওঁলোকে কেনেকৈ এক্সামত আহিব পাৰে বুলি কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে তাতে প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া আমাৰ মুকলিভাৱে আমি আপোনালোকক জনাব বিচাৰোঁ যে বহুতসকলে নাজানে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসকল ট্ৰেইনীয়ে বিএড পঢ়ি আছে তেওঁলোকে অলৰেডি যোৱা 3rd ছেমিষ্টাৰটোতে 4মহীয়া যিটো ইণ্টাৰ্ণশ্বিপ, স্কুল ইণ্টাৰ্ণশ্বিপ NCT গাইডলাইন মতে যিটো এজন টিচাৰ হ'বৰ কাৰণে মাষ্ট লাগে সেইটো আমি অলৰেডি কমপ্লিট কৰিছোঁ। গতিকে আমাৰ অনুৰোধ হ'ল আমি মাত্ৰ 550জন ছাত্ৰ ছাত্ৰী আছোঁ। আমাৰ দাবীটো এই যে আমি এইটোৱে বিচাৰোঁ যে 550গৰাকী ছাত্ৰ ছাত্ৰী, গতিকে আমি অনলাইন মোডত এছাইনমেণ্ট বেষ্টত আমাৰ এক্সাম পাতিব লাগে। কাৰণ এতিয়া গোটেই ক'ভিড হৈ আছে চবফালে, কিছুমান ইনষ্টিটিউশ্যন ক'ভিড হস্পিটেলো হৈ গৈছে। গতিকে আমি অফলাইন এক্সাম দিব নোৱাৰোঁ, গতিকে আমাক অনলাইন মোডত এক্সাম হ'ব লাগে। আৰু ছেপ্টেম্বৰ 30ৰ আগত আমাৰ ৰিজাল্ট কমপ্লিট উলিয়াই দিব লাগে যাতে আমি আমাৰ
আগন্তুক কামবিলাকৰ বাবে আগবাঢ়িব পাৰোঁ এই আমাৰ দাবী BTC बिसायख'थियाव फैगौ माखासे समनि गेजेरावनो खुंजासिगोनखौ नोजोर होनानै दासान्दि गुबुन गुबुन राजखान्थि दोलोफोरा रायजो राजाफोरनि भट मोननायनि मिजिंजों गावबा गावनि बिसायख'थि फोसावदिंनायाव मुखुब नांथाबगासिनो थानायखौ नुनो मोन्दों। दिनैबो क'क्राझार जिल्लानि 4 नं जुमदुवार बियाबनि बिजाथि जिरन बसुमतारीखौ बिसायख'थियाव देरहासार खालामनो थाखाय गोबां रायजो राजाफोरा लोब लोब ओंखारबोनानै बाहागो लाफैदों। बे बिसायख'थि फोसावदिंनाय मेलाव बाहागो लानानै UPPLनि गायसनगिरि आरो बारग' आफादगिरि उरखाव ब्रह्मआ खौरांगिरिफोरनि सिगाङाव मा बुंदों मिथिनानै लादो। आसाम एसेम्ब्लियाव मरान मथक आरो खमतापुर अट'नमास काउन्सिल दानायनि जे घोषणा होदों बेखौथ' आङो बरायबाय आरो गोबाव समनि मोनसे बिथांखि बे जाफुंनानै फैबाय। बिटिआर सुक्ति मथे बर' कसारी जे वेलफेयार काउन्सिल बेबो जानांगौमोन आरो बेखौ बिल हिसाबै रेडिबो खालामबायमोन। बावहाय एसे एनै सोलाय सोल' खालामनांगौ दङमोन बेखौबो साजेसन लानानै एफा एनै सोलाय सोल' खालामनायनि गेजेरजों बिलखौ लाबोनो थाखाय थियारि जादोंमोन आसाम सरकारा आरो बे बिलखौ लाबोनांगौबा WPTBCआव चन्दन ब्रह्मआ मिनिस्टार बिथाङा डिपार्टमेन्टेल क्लियारेन्स लानांगौ माखासे डिपार्टमेन्टनि बे डिपार्टमेन्टेल क्लियारेन्सखौ लाजोबनो हायाखिसै बियो आरो लाजोबनो हायैनि खारनाव दिनैहाय बिला फैयाखिसै आसाम एसेम्ब्लियाव आरो मोनथाम काउन्सिला जानांगौमोनब्लाबो जाफानाय जायाखिसै। दा बेनि थाखाय बिटिआरनि बायहेरायाव थानाय रायजो राजाफ्रा दिनै खुद्रिखांनानै मोनसे रिसेन्टमेन्ट देखायदों आरो बियो नंगौ थारैनो जे जोंनि जेननाय जे बाहाय बर' कसारी वेलफेयार काउन्सिलखौ जाफुंहोनो थाखाय जथेस्थ' शक्ति BPFनि MLA आरो मन्थ्रि दङमोन आरो बिथांमोन थासेयावबो बे जाफुङैया मोनसे दुर्भाग्यजनक आरो बिटिआरनि बायहेरायाव थानाय बर'फोरनि जि राइट्स आरो जि अधिकार बा राइट्स बेखौ माने नाकस खालामनाय जाबाय आरो बिथांनि फारसे बिथांमोनखौ जोङो अबहेला खालामनाय जाहैबाय। दा बेखौ मावफुंनो हानांगौमोन आरो बेखौ गोरलैयैनो मावफुंनो हायोमोन रावनिबो बिरोधिता गैयामोन आरोखि बेखौ मानो मावफुंनो हानाय जायाखिसै बेनि जबाबखौ BPFनि मन्थ्रिफ्रा होनांगोन। दा UPPLआव सोर आफादगिरिमोन आरो सोरनो हगारना होखो बे पार्टिनि खोथा दस्राफ्रा बुंनांगौ दरखार गैया। जिहेतु दा आंबो दं UPPLआवनो दाबो दं दिनैबो दं बेखौ लानानै गुबुन BPFनि दैदेनगिरिफ्रा बेखौ इसु खालामनायफ्रा मिनिंलेस जेबो मिनिं गैया आरो बिनि दारै जेबो लाबबो जानाय नङा। आरो आं दा मा बुंनो लुबैदों जे इलेक्सना मोनसे समनिसो घटना इलेक्सनफ्रा सम मोनसेनि उनाव जोबगोन हयथ'बा दा BTC इलेक्सनाबो सेप्तेम्बर मा अक्ट'बराव जानाय लोगो लोगो बे परिबेसा जोबनानै थांगोन खिन्थु जोङो समाज हिसाबै हारि हिसाबै खौसेयै थालांनांगौआ जाहैबाय इलेक्सननि उनावबो। दा बेखौ लानानै ओंखायनो दिनै जों BTC इलेक्सनखौनो लानानै जोंनि गेजेराव दैदेनगिरिजों दैदेनगिरि आरो समाजनि गेजेराव गावस्रालायनाय गाज्रि थासारिखौ माने दानो नाजायालासिनो जों मोनसे धैर्यजों आवगायलांनांगौ। राजनैतिक भाबै नीतिनि सायाव समाल'चना खालाम पलिसिनि सायाव समाल'चना खालाम बिटिआर सुक्तिनि सायावबो किसुमान प्लास माइनास बाथ्राफोरखौ लानानै सावरायनायनि बयहाबो अधिकार दङ नाथाय बेक्ति आक्रमण खालामलायनानै जोंनि गेजेराव थासारिफोरखौ एखेबारे पइन्ट अफ नो रिटार्न इयुनावबो मोखां नायलायनो हायै परिस्थिति मोनसे क्रिएट खालामनो नागिरोब्ला बे जोंनि थाखाय खहा जागोन आं बेखौ खावलायगोनसो। दा जाय हक जेनेबा बिटिआरखौ लानानै BTC इलेक्सना जालांबाय दा जानो थांगासिनो दं। दा जाय बिटिआरखौ मावफुंनो थाखाय आवगायबोदों UPPL बेबो बिटिआरखौ मावफुंनो थाखायनो आवगायबोदों आरो बिटिआरखौ हेंथा होग्राफ्राबो बिटिआरखौ केन्द्र खालामनानै इलेक्सन देरहानो नागिरदों बिटिआरखौ रायनानै माने इसुआ बयनाबो समान बिटिआरानो जायफ्रा रायदों बिसोरबो खिन्थु बिटिआरखौनो केन्द्र खालामनानै बाथ्रा बुंनानै इलेक्सन देरहानो नागिरदों आरो जायफ्रानाखि बिटिआरखौ सापर्ट खालामदों बिसोरबो बिटिआरखौ सापर्ट खालामना इलेक्सन देरहानो नागिरदों इसुआ एखेयानो नंगौना नङा। BPFनाबो बिटिआरानो इसु दा BPFआ 17 बोसोर BTC सासन खालामबायमोन जेला थांनाय 17 बोसोराव बियो मा मावबोखो मा मावबोदिया गावसोरनि मावनायनि सायावनो इलेक्सन गेलेनो हानांगौमोन बिसोर
इलेक्सनखौबो बिनि सायावनो देरहानो हानांगौमोन दा नाथाय बिसोर 17 बोसोरनि गावसोरनि मावनायखौ गंसेबो बुङालासेनो बिटिआर सुक्तिनि सायाव बायदिसिना खोथा फोसावनानैसो इलेक्सन गेलेनायखौ नायनानै बिटिआरखौ बिपिएफआबो राजनितिक खारनावसो हेंथा होनाय बादि नुयो खिन्थु बिसोरबो बिटिआरनि गेजेरावनो थानानै राजनितिक खालामलांगोन बेखौ रोखा रोखा नुयो आरो गोबां बाथ्रा एसे सम रादाबा एसेनोसै बेजों लोगोसे साफ्रोम नायगिरि आरो अनसायगिरिफोरनिसिम फिन खुलुमनाय बावहरनानै स्टुडिअनिफ्राय बिदाय लाबाय गोजोन्थों।